खुलुमबाय बड'लेण्ड बुब्लि स्टुडिअ'आव आं दं राजीब बसुमतारी लोगोसे बड'लेण्ड बुब्लि नायगिरि गासैनोथामखौ बरायबाय दानिया फैदो रादाबाव साननैसो सिगां 5 नं क'क्राझार लकसभा समष्टिनि एमपि नब कुमार शर्मा बिथाङा इउपिपिएल राजखान्थि हान्जाखौ खौरांनि गेजेरजों मोनसे अजद दिखांदोंमोन आरो बिथाङा अजद दिखांदोंमोन जे इउपिपिएल राजखान्थि हान्जा आरो बिजेपि राजखान्थि हान्जा मोन्नैबो सिङाव बुजा-बुजि दं होननानै बिथाङा अजद दिखांदोंमोन। बे अजद दिखांनायखौ लानानै इउपिपिएल राजखान्थि हान्जानि नेहाथारि जे फैला बरगारि बिथाङा फिन बिथां नब कुमार शर्माखौ अजद दिखांबावदों जे साननैसो सिगां नब कुमार शर्मा बिथाङा थामहिनबा 5 नं क'क्राझार लकसभा समष्टिनि एमपि नब कुमार शर्माया इउपिपिएल राजखान्थि हान्जा आरो बिजेपि राजखान्थि हान्जा मोन्नैबो सिङाव बुजा-बुजि दं होननाय अजद दिखांनाया गासैबो नंखाय होनना फोरमायो आरो बिथां जे फैला बरगारि बिथाङा फोरमायबावो दि गोबाव समनिफ्रायनो 5 नं क'क्राझार लकसभा समष्टिनि एमपि नब कुमार शर्मा बिथाङा बिजेपिनि एजेन्डा महरै खामानि मावबोदों होननानै बिथाङा अजद दिखांबावो। दाना फैदो जे फैला बरगारि बिथाङा मा फोरमायदो आबुङै मिथिना लानाय जोंनि बे खौरांनि गेजेरजों। যোৱা কেইদিনমান আগত আমাৰ কোকৰাঝাৰ লোকসভা সমষ্টিৰ সন্মানীয় সাংসদ একেত নব কুমাৰ শৰণীয়া ডাঙৰীয়াই কেইটামান অভিযোগ দি আছে যে ইউপিপিএল দলে বিজেপিৰ লগত এই বিটিচি নিৰ্বাচনক লৈ পেলাই এটা গোপনীয় বুজাবুজি আছে বুলি। গতিকে মই এই বিষয়ত দুই এষাৰমান ক'বলৈ বিচাৰিছোঁ যে আজিৰ দিনত ইউপিপিএল দলে অকলে 27ৰ পৰা 30টা আসনত জিকিবলৈ গৈ আছে। গতিকে ইউপিপিএল দলক কোনো দলৰ লগত বুজাবুজিৰ প্ৰয়োজন নাই, কাৰোবাৰ লগত এলায়েন্স হ'বৰ কাৰণে আমাৰ কোনো প্ৰয়োজন নাই। গতিকে হীৰা শৰণীয়া ডাঙৰীয়াই যি অভিযোগ দিছে ইয়া মিছা অভিযোগ। গতিকে মই ৰাইজক এইটোহে ক'বলৈ বিচাৰিছোঁ যে হীৰা শৰণীয়া ছাৰে নিজে হাগ্ৰামা মহিলাৰী ছাৰৰ লগত দুটা সমষ্টিক লৈ পেলাই গোপনীয় বুজাবুজি আছে। এই বুজাবুজিটো হ'ল কোকৰাবাৰী সমষ্টিত যিটো বিপিএফ দলৰ প্ৰাৰ্থী আমাৰ ধীৰেন বড়ো ডাঙৰীয়াক জিএছপি ছাপৰ্টাৰৰ যিমানখিনি ভোটাৰ্ছ আছে এই ভোটাৰ্ছবিলাকক তাৰমানে ধীৰেন বড়োক কনভাৰ্ট কৰিব লাগে। তাৰ বিনিময়ত বিপিএফ দলে গৈবাৰী সমষ্টিত হীৰা শৰণীয়া ডাঙৰীয়াৰ নিজৰ ইয়ংগাৰ ব্ৰাদাৰ সৰু ভাই দিলীপ শৰণীয়া, এই দিলীপ শৰণীয়াক যিমানখিনি বিপিএফ ছাপৰ্টৰ ভোট আছে এই ভোটবিলাক হীৰা শৰণীয়াৰ দিলীপ শৰণীয়াৰ কাৰণে কনভাৰ্ট কৰিব লাগে। এই দুয়োটা আসনক লৈ পেলাই হীৰা শৰণীয়া আৰু হাগ্ৰামা মহিলাৰীৰ মাজতহে গোপনীয় এটা বুজাবুজি আছে। গতিকে মই ক'ম যে এই কোকৰাবাৰী সমষ্টিৰ জিএছপি দলৰ যি প্ৰাৰ্থী মৃদুল দাস, এই মৃদুল দাসক হীৰা শৰণীয়াই বলিৰ পাঠা সজাইছে। গতিকে ৰাইজসকলক মই সেইটোকে জনাব বিচাৰিছোঁ যে আজিৰ দিনত যিহেতু ইউপিপিএল দলে এই বিটিচি অঞ্চলত এটা শক্তিশালী ৰাজনীতি দল হিচাপে বিটিচি নিৰ্বাচনত অৱতীৰ্ণ হৈছে। গতিকে এই শক্তিশালী ৰাজনীতিক দলক কোনোবা বিপিএফও আক্ৰমণ কৰিব, কোনোবা বিজেপিও আক্ৰমণ কৰিব, কোনোবা জিএছপিও আক্ৰমণ কৰিব। গতিকে ৰাইজসকলক মই এইটোৱে ক'ব বিচাৰিছোঁ যে নব কুমাৰ শৰণীয়া নিজেহে এই বিটিচি নিৰ্বাচনৰ পাছত বিজেপি দলত যোগদান কৰিবলৈ সাজু হৈছে, কাৰণ এই বিটিচিত আজিৰ দিনত বড়ো অবড়োৰ ৰাজনীতিক নচলে। গতিকে এই এসপ্তাহমান আগত আমাৰ অসমৰ মাননীয় মিনিষ্টাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত গোপনে এটা মিটিঙত মিলিত হৈছে হীৰা শৰণীয়া আৰু হিমন্ত বিশ্ব শৰ্মাৰ মাজত। আৰু এই হিমন্ত বিশ্ব শৰ্মাৰ লগত আলোচনা কৰাৰ পাছতে আজি এই বিটিচি অঞ্চলত আহি পেলাই হীৰা শৰণীয়া ডাঙৰীয়া বিজেপিৰ এজেণ্ট হৈ এই নিৰ্বাচনত কাম কৰি আছে। গতিকে তাৰ ৰাজনীতিটো হ'ল কি, আজিৰ দিনত যিমানখিনি জাতি জনগোষ্ঠী আছে এই জাতি জনগোষ্ঠীৰ ভোটাৰসকলে ইউপিপিএলৰ দলক ভোট দিবলৈ সাজু হৈছে। গতিকে যিমানখিনি বিজেপিৰ বিৰোধী ভোট আছিলে এই ভোটাৰসকলে যাতে ইউপিপিএল দলক ভোট নিদিয়ে আৰু ইউপিপিএল দলক ভোট নিদিয়া কৰে যাতে জিএছপি অথবা বিপিএফ দলক ভোটদান কৰে আৰু ভোটদান কৰি পেলাই বিজেপি দলৰ প্ৰাৰ্থীসকলক জিকোৱা যাতে সহজ হয়, এই লক্ষ্যতহে আজিৰ দিনত হীৰা শৰণীয়া ডাঙৰীয়াই বিজেপিৰ এজেণ্ট হৈ কাম কৰি আছে। গতিকে হীৰা শৰণীয়া ডাঙৰীয়া যিহেতু এজন সাম্প্ৰদায়িক ব্যক্তি, নিজৰ ৰাজনীতিৰ স্বাৰ্থৰ কাৰণে একেতে আজি বিটিচি অঞ্চলত বড়ো অবড়ো ৰাজনীতি কৰি আছে। আজিৰ দিনত সকলোৱে চবে বুজি পাইছে এইবোৰ কথা, কাৰণ একেতে আগতে আমাৰ বিটিচি অঞ্চলত আহি অবড়ো অঞ্চলত আহি পেলাই অকল এটা কথাই কৈ আহিছিল যে
আজিৰ দিনত যদি আমি কোনোবা বড়ো যদি প্ৰাৰ্থীক জিকিবলৈ দিয়ে তেতিয়াহ'লে আমি দখনা পিন্ধিব লাগিব, আমি মানে বড়ো ভাষা ক'ব লাগিব, আমাৰ ল'ৰা ছোৱালী যিমানবোৰ আছে চব বড়ো মিডিয়ামত পঢ়িব লাগিব। এই আৱেগিক কথাবোৰ কৈ আমাৰ অবড়ো ৰাইজক মানে ইম'চনেল কৰি দিছিলে। গতিকে এই কথাবোৰ আজিৰ দিনত যিমানখিনি বড়ো অবড়ো মানুহ আছে এখেতসকলে মানে বুজিবলৈ মানে পাৰিছে যে হীৰা চৰণীয়া ডাঙৰীয়াই নিজৰ স্বাৰ্থৰ কাৰণেহে আজি এই BTC অঞ্চলত বড়ো অবড়োত ৰাজনীতি কৰি আছে। যে হীৰা চৰণীয়া ডাঙৰীয়া বিশ্বৰ খুব সম্ভৱ মানে প্ৰথমজন সাংসদ হ'ব চাগে কি ই নিজৰ 5 বছৰীয়া এই কাৰ্যকালত কোনো দিনাও তাৰমানে মিডিয়াৰ আগত আহাত তাৰমানে ডেভেলপমেণ্টৰ কথা কৈ পোৱা নাই, ৰাস্তা বনোৱাৰ কথা কৈ পোৱা নাই, দলং বনোৱাৰ কথা কৈ পোৱা নাই। অকল মিডিয়াত ওলালে একেতে বড়ো অবড়োৰহে কথা কৈ আহিছে। গতিকে হীৰা চৰণীয়া এজন মানে সাম্প্ৰদায়িক ব্যক্তি। গতিকে অহা সময়ত যদি একেতে সঁচাকৈ যদি বিজেপি দলত যোগদান কৰে তেতিয়াহ'লে সি আমাৰ কোকৰাঝাৰ যিটো লোকসভা সমষ্টিত এই কোকৰাঝাৰ লোকসভা সমষ্টিত একেতে হিন্দু মুছলমানত ৰাজনীতি কৰিব। গতিকে মই কৈছোঁ BTC অঞ্চলৰ ৰাইজক মই কৈছোঁ যে যাতে হীৰা চৰণীয়া ছাৰৰ পৰা মানে আমি সাৱধানে থাকে, নহ'লে তাৰমানে আমাৰ মাজত আকৌ সি বিভাজন আনি পেলাই আৰু আমাৰ BTC অঞ্চলত মানে অশান্তি সৃষ্টি কৰিব। গতিকে ৰাইজসকলক মই এইটোৱে জনাব বিচাৰিছোঁ যে আজিৰ দিনত আমি এই UPPL দলে কাৰোৰ লগত বুজাবুজি হোৱাৰ প্ৰয়োজন নাই। মই তেতিয়াও কৈছোঁ যে UPPL দলে নিজে অকলে এই BTCত এবাৰ চৰকাৰ গঠন কৰিবলৈ গৈ আছে। গতিকে আমাক কোনোবা GSP দলৰ প্ৰয়োজন নাই, কোনোবা BJP দলৰ প্ৰয়োজন নাই, কাকো আমাক প্ৰয়োজন নাই। যদিহে কোনোবা চৰকাৰ গঠন কৰাৰ পাছত আমাৰ দলৰ লগত মানে সহযোগ কৰে, কিন্তু আমাৰ তাত ক'ব লগা একো নাই।